আসসালামু আলাইকুম নমস্কাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছু বিজনী জিলা সমিতিৰ তৰফৰ পৰা আমি কালি যে ঈদুল ফিতৰ ঈদ আমাৰ সমূহ ইছলাম ধৰ্মীয় লোকসকললৈ ঈদুল ফিতৰ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ যে এই ঈদৰ যি 30টি ৰোজা আমি ৰাখিছোঁ এই 30টি ৰোজা ৰখাৰ পিছত আমাৰ কালিৰ দিনটো এই দিনটোত আমি সকলোৱে মিলি আনন্দ ফূৰ্তি কৰিবলৈ আমাৰ ঈদৰ দিন আমি সকলোৱে ওলাই আহোঁ সেয়ে আগন্তুক দিনত যি আমাৰ হিন্দু ভাইসকলৰ যি আমাৰ বিহু আহি আছে নানান ধৰণৰ পূজা পাৰ্বণ আহি আছে আমি সকলোৱে যাতে তাতে সহায় সহযোগিতা কৰিব পাৰোঁ আৰু কোনো ধৰণৰ মিলাপ্ৰীতিৰে যাতে আমি সকলোৱে মিলি ঈদ হওক বিহু হওক সকলো ধৰ্মীয় অনুষ্ঠানে যাতে আমি সকলোৱে মিলি সুশৃংখলতাবদ্ধ বজাই ৰাখি যাতে আমি সকলোৱে ভাল কৰি উৎসৱ পালন কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ সুদশেষত আকৌ এবাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা বিজনী জিলা সমিতিৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ।